নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম মোৰ নতুন এটা অন্য ভিডিঅ'লৈ। আজি মই লক্ষীনাথ বেজবৰুৱাৰ ওপৰত 20টা প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে ভালদৰে চাই যাব। আৰু মোৰ আগৰ ভিডিঅ'টোতে আপোনালোকৰ লক্ষীনাথ বেজবৰুৱাৰ ওপৰতে অনা হৈছে। আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই যদি মোৰ চেনেলত যাই চাই ল'ব। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় সেইসকলে লাইক কৰিব। আৰু যিসকল নতুনকৈ আহিছে চেনেলত সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথি বিন বৰাগী ক'ত প্ৰকাশ পাইছিল? উত্তৰ বাঁহীত। বন্ধুসকল, চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথি বিন বৰাগী বাঁহীত প্ৰকাশ পাইছিল। বন্ধুসকল, মোৰ ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ বাঁহী এইবোৰৰ ভিডিঅ'ৰ ওপৰত 20টা প্ৰশ্ন দিয়া হৈছে। এই 20টা প্ৰশ্ন এইকেইটা আজিৰ প্ৰশ্নকেইটাৰ লগত মিলে। আপোনালোকে আগৰ ভিডিঅ'টো যদি চোৱা নাই চাই যাব। আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। নেক্সট প্ৰশ্নটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ বিন বৰাগী কবিতা পুথিখনত সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে? উত্তৰ 12টা। বন্ধুসকল, চন্দ্ৰকুমাৰ আগৰৱালাৰ বিন বৰাগী কবিতা পুথিখনত সৰ্বমুঠ 12টা কবিতা সন্নিৱিষ্ট কৰা হৈছে। নেক্সট প্ৰশ্নটো হৈছে লক্ষীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক'ৰ পৰা আৰম্ভ হয়? উত্তৰ লিটিকাই নাটৰ পৰা। বন্ধুসকল, লক্ষীনাথ বেজবৰুৱা সাহিত্য জীৱন লিটিকাই নাটৰ পৰা আৰম্ভ হয়। নেক্সট প্ৰশ্নটো হৈছে লক্ষীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি? উত্তৰ লিটিকাই। বন্ধুসকল, লক্ষীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখন হ'ল লিটিকাই। বন্ধুসকল, এইকেইটা প্ৰশ্ন আপোনালোকে মনত ৰাখি থ'ব। নেক্সট প্ৰশ্নটো হৈছে লক্ষীনাথ বেজবৰুৱাই লিটিকাই কোন শ্ৰেণীৰ নাটক? উত্তৰ ধেমেলীয়া অৰ্থাৎ প্ৰশাসন। বন্ধুসকল, লক্ষীনাথ বেজবৰুৱাই লিটিকা ধেমেলীয়া শ্ৰেণীৰ নাটক হয়। নেক্সট প্ৰশ্নটো হৈছে লক্ষীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰ পদুম কুঁৱৰী। বন্ধুসকল, লক্ষীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী। বন্ধুসকল, এই প্ৰশ্নকেইটা আপোনালোকে আগতে পাই আহিছে, 9-10 ক্লাছতে আপোনালোকে পাই আহিছে। এইকেইটা আপোনাক মনত কৰি দিবৰ কাৰণে এই প্ৰশ্নকেইটা লোৱা হৈছে। আপোনালোকে কোনে কিমানটা পাৰে তলত কমেণ্ট কৰি জনাব। আৰু এই প্ৰশ্নকেইটা বহুতৰে বহুত খেলি মেলি লাগে। আপোনালোকে ভালদৰে চাই যাব প্ৰশ্নকেইটা। নেক্সট প্ৰশ্নটো হৈছে অসমৰ চুটিগল্পৰ জন্মদাতা কোন? উত্তৰ লক্ষীনাথ বেজবৰুৱা। বন্ধুসকল, অসমৰ চুটিগল্পৰ জন্মদাতা হৈছে লক্ষীনাথ বেজবৰুৱা। নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? উত্তৰ সেউতী। বন্ধুসকল, প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম হ'ল সেউতী। আৰু নেক্সট প্ৰশ্নটো হৈছে লক্ষীনাথ বেজবৰুৱাই সেউতী গল্পটো ক'ত কেতিয়া প্ৰকাশ হৈছিল? উত্তৰ জোনাকী চতুৰ্থ বছৰ চতুৰ্থ সংখ্যত 1892 চনৰ মে' মাহত। বন্ধুসকল, লক্ষীনাথ বেজবৰুৱাৰ সেউতী গল্পটো জোনাকীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত 1892 চনৰ মে' মাহত লক্ষীনাথ বেজবৰুৱাৰ সেউতী গল্পটো প্ৰকাশ পাইছিল। নেক্সট প্ৰশ্নটো হৈছে ভদ্ৰী নামৰ অসমীয়া চুটিগল্পৰ লেখক কোন? উত্তৰ লক্ষীনাথ বেজবৰুৱা। বন্ধুসকল, ভদ্ৰী নামৰ অসমীয়া চুটিগল্পৰ লেখক হৈছে লক্ষীনাথ বেজবৰুৱা। প্ৰশ্নটো হৈছে অসমীয়া চুটিগল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি? উত্তৰ জোনাকী। বন্ধুসকল, অসমীয়া চুটিগল্প জন্ম লাভ কৰা আলোচনীখনৰ নাম হ'ল জোনাকী। বন্ধুসকল, আপোনালোকক এই ভিডিঅ'টোত আৰু আগৰ ভিডিঅ' আছিল আপোনালোকে যাই চাই ল'ব। এই দুটা ভিডিঅ'ত লক্ষীনাথ বেজবৰুৱাৰ ভালেখিনি প্ৰশ্ন দিয়া হৈছে। আপোনালোকে ভালদৰে চাই যাব এই প্ৰশ্নকেইটা। নেক্সট প্ৰশ্নটো হৈছে ফ্ৰইডিয়ান যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা লক্ষীনাথ বেজবৰুৱাৰ গল্পটোৰ নাম কি? উত্তৰ পাট মুগা। বন্ধুসকল, ফ্ৰইডিয়ান যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা লক্ষীনাথ বেজবৰুৱাৰ গল্পটোৰ নাম হ'ল পাট মুগা।
প্ৰশ্নটো হৈছে লক্ষীনাথ বেজবৰুৱাৰ প্ৰথম গল্পটো কোনখন আলোচনীত প্ৰকাশ পাইছিল? উত্তৰ জোনাকীত। বন্ধুসকল, লক্ষীনাথ বেজবৰুৱাৰ প্ৰথম গল্পটো জোনাকী আলোচনীত প্ৰকাশ পাইছিল। নেক্সট প্ৰশ্নটো হৈছে লক্ষীনাথ বেজবৰুৱাৰ প্ৰথম গল্প পুথিখনৰ নাম কি? উত্তৰ সুৰভি। বন্ধুসকল, লক্ষীনাথ বেজবৰুৱাৰ প্ৰথম গল্প পুথিখনৰ নাম হ'ল সুৰভি। নেক্সট প্ৰশ্নটো হৈছে লক্ষীনাথ বেজবৰুৱাৰ গল্প পুথি কেইখন কি কি? উত্তৰ 4খন আৰু সেইকেইখন হ'ল সুৰভি, জোনবিৰি, সাধুকথাৰ কুকি আৰু কেহকলি। বন্ধুসকল, লক্ষীনাথ বেজবৰুৱাৰ গল্প পুথি হ'ল 4খন। লক্ষীনাথ বেজবৰুৱাৰ গল্প পুথি হ'ল 4খন আৰু সেইকেইখন হৈছে 1 নম্বৰ হ'ল সুৰভি, 2 নম্বৰ হ'ল জোনবিৰি, 3 নম্বৰ হ'ল সাধুকথাৰ কুকি আৰু 4 নম্বৰ হ'ল কেহকলি। নেক্সট প্ৰশ্নটো হৈছে কেহকলি কোনে সম্পাদনা কৰিছিল? উত্তৰ অতুল চন্দ্ৰ হাজৰিকাই। বন্ধুসকল, কেহকলি অতুল চন্দ্ৰ হাজৰিকাই সম্পাদনা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে লক্ষীনাথ বেজবৰুৱাৰ সাধু কথাৰ পুথি কেইখন কি কি? উত্তৰ 3খন। সেইকেইখন হ'ল বুঢ়ী আইৰ সাধু, ককাই দেউতাৰ আৰু নাতি ল'ৰা আৰু জুনুকা। বন্ধুসকল, লক্ষীনাথ বেজবৰুৱাৰ সাধু কথাৰ পুথি হ'ল 3খন আৰু সেইকেইখন হৈছে বুঢ়ী আইৰ সাধু, ককাই দেউতা আৰু নাতি ল'ৰা আৰু জুনুকা। প্ৰশ্নটো হৈছে লক্ষীনাথ বেজবৰুৱাৰ ধেমালিয়াৰ নাটক কেইখন কি কি? উত্তৰ 4খন। সেইকেইখন হৈছে লিটিকাই, নেমল, পাচনি আৰু চিকৰপতি নিকৰপতি। বন্ধুসকল, আপোনালোকে প্ৰশ্নকেইটা বহুত খেলি মেলি লাগিব পাৰে, চ' আপোনালোকে ভালদৰে চাই লিখি ৰাখিব। লক্ষীনাথ বেজবৰুৱাৰ ধেমালিয়াৰ নাট হ'ল 4খন। সেইকেইখন হ'ল লিটিকাই, নেমল, পাচনি আৰু চিকৰপতি নিকৰপতি। নেক্সট প্ৰশ্নটো হৈছে লক্ষীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক কেইখন আৰু কি কি? উত্তৰ 3খন। সেইকেইখন হৈছে জয়মতী, বেলিমাৰ আৰু চক্ৰধৰ সিংহ। বন্ধুসকল, লক্ষীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাট কেইখন হ'ল জয়মতী, বেলিমাৰ আৰু চক্ৰধৰ সিংহ। আৰু লক্ষীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক হৈছে 3খন। নেক্সট প্ৰশ্নটো হৈছে কবিতা হয় যদি হওক, নহয় যদি নহওক, এই কবিতাটো কবিগৰাকী কোন আছিল? উত্তৰ লক্ষীনাথ বেজবৰুৱা। বন্ধুসকল, কবিতা হয় যদি হওক, নহয় যদি নহওক, এই কবিতাটিৰ কবিগৰাকী আছিল লক্ষীনাথ বেজবৰুৱা। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।